হেল্ল' বন্ধুসকল, আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৈদ্যুতিক বাল্বৰ উদ্ভাৱক কোন? উত্তৰ: টমাছ আলভা এডিসন। ভাৰতৰ ৰিজাৰ্ভ বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ: 1935 চনত ভাৰতৰ ৰিজাৰ্ভ বেংক প্ৰতিষ্ঠা কৰা হৈছিল। ইংৰাজীত স্কুল শব্দটো ক'ৰ পৰা আহিছে? ইংৰাজীত স্কুল শব্দটো গ্ৰীক শব্দৰ পৰা আহিছে। পিছৰ প্ৰশ্নটো হৈছে, মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি কোনে দিছিল? উত্তৰ হৈছে সুভাষ চন্দ্ৰ বসু। পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? উত্তৰ হৈছে ইণ্ডোনেছিয়া। বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰটোৰ নাম কি? উত্তৰ হৈছে আবাদন, ইৰাণত অৱস্থিত। বিশ্বৰ সৰ্বাধিক ধনী দেশ কোনখন? বিশ্বৰ সৰ্বাধিক ধনী দেশখন হ'ল ছুইজাৰলেণ্ড। কোন দুখন মহাদেশত বান্দৰ নাই? উত্তৰ হ'ব অষ্ট্ৰেলিয়া আৰু কুমেৰু মহাদেশত বান্দৰ নাই। আধুনিক অলিম্পিক খেল কেতিয়া আৰম্ভ কৰা হৈছিল? উত্তৰ 1896 চনত। কোন ব্যক্তিয়ে স্বাধীনতাৰ বাবে তাৰ নিজৰ সৰ্বস্ব ত্যাগ কৰিছিল? উত্তৰ: দেশবন্ধু চিত্তৰঞ্জন দাস। পিছৰ প্ৰশ্নটো হৈছে, নিউট্ৰন বোমা কোনে উদ্ভাৱন কৰিছিল? উত্তৰ: ছেমুৱেল কহেল। বেৰমিটাৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হৈছে টৰিছেলি। নাইট্ৰোজেন আৱিষ্কাৰ কৰা বিখ্যাত বিজ্ঞানীজনৰ নাম কি আছিল? উত্তৰ: লেভইছিয়াৰ। শেষৰ প্ৰশ্নটো হৈছে, পেট্ৰল চালিত গাড়ী কোনে উদ্ভাৱন কৰিছিল? উত্তৰ হৈছে কাৰ্ল বেঞ্চ।